बहकी सभी जुबान है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तो हेलो गाइस वेलकम टू माय चैनल सार्स মই আপোনাৰ ফ্ৰেণ্ড সাবিৰ ফাৰ্মান স্বাগতম জনাইছোঁ অন্যতম ভিডিঅ'লৈ। তো গাইস আজি হ'ল ঈদ উল ফিতৰ আপোনালোকৰ আপোনাৰ পৰিয়ালৰ চবকে আন্তৰিক ঈদৰ শুভেচ্ছা মই জনালোঁ। তো গাইস এবাৰ আমি ঈদ আকৌ 2 বছৰ পিছতহে পালোঁ, মানে 2 বছৰ কোভিডৰ কাৰণে আমি পোৱা নাছিলোঁ। তো গাইস বহুত লাগিছে, মানে কি ক'ম আৰু। তো এতিয়া মানে প্ৰথমতে আমি মই বোলে বাহিৰত দেখাওঁ কেনেকুৱা মানে ডেকৰেট কৰিছে, ৰাস্তা গেট চেট লগাইছে। তাৰপিছত ঈদৰ নাস্তা দেখাম, তাৰপিছত গা চা ধুই কেনে ঈদৰ নামাজ পঢ়িবলৈ যাম। 8:30 মানত মোৰ মতে নামাজ হ'বতো তাৰ আগত যাম, আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। গাইজ দিনৰ লগাবলৈ আজি ব্লগটো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া ৰাস্তাত আপোনাক দেখাম, বহুত ধুনীয়া ডেকৰেট কৰিছে, আপোনাক দেখাই আছোঁ। এবাৰ আপোনালোকে চাব, আগফালে গেট এটা আছে, ঠিক আছে। আগৰ গেটটো মানে চিম্পলকৈ বনাইছে, তাৰপিছত এইফালে আৰু এটা গেট বনাইছে, বহুত ধুনীয়া আপোনালোকক দেখাই আছোঁ। তাতে চাব পাৰে এই আৰু কি ধুনীয়া প্লাষ্টিক, মানে ইয়াতে মোবাইলত ভাল নাই কাৰণ মানে আইফোন নহয়তো, যদি আইফোন হ'লে পুৰা ধুনীয়া হ'লে। আপোনাৰ গেটটো মই আপোনাৰ ওচৰৰ পৰা দেখাব, চাবচোন কেনেকুৱা লাগে, আৰু কমেণ্টত ক'বলৈ নাপাহৰিব। जिंदगी ऐसी जीत चाहे जिंदगी है। তো গাইজ দুইফালে দুটা সূতাৰ নিচিনা আছে, তাত ঈদ মুবাৰক বুলি লিখা আছে। তো গাইজ ধুনীয়া ডেকৰেট কৰিছে দেই। গেটটোলৈ মই লৈ যাই আছোঁ, এনেকৈ চাই থাকিব। চাওক গেটটো কেনেকুৱা লাগিছে। এইটো গেট কিন্তু সেইটোতকৈ ধুনীয়া বনাইছে, সেইটো অলপ চিম্পল আছিল, এইটো অলপ ধুনীয়া কৰিছে, চাব পাৰে। এতিয়া মাজত দোকানখন খোলা আছে আৰু বাকী একো নাই, বাকী ধুনীয়া লাগিছে গেটখন। তো গাইজ আপোনালোকে কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। এইবাৰ ধুনীয়া কৰিছে, দুটা গেট বনাইছে। এইটোতো অলপ চিম্পল, কিন্তু সেইটো চাইডে বহুত ধুনীয়া বনাইছে, আপোনাক দেখাইছোঁ। আৰু বেছি ভালকৈ কৰিব পৰা নাই, মানে এই মানুহ চানুহ আহি আছিল। পিছত যদি যাওঁ আকৌ যদি আপোনাক আকৌ এবাৰ দেখাম, যদি যাওঁ এবাৰ ঈদৰ নাস্তা কৰোঁ, তাৰপিছত আপোনাক আকৌ লগ পাম মানে আপোনাক মই দেখাম কি এবাৰ ঈদৰ নাস্তা। ঈদৰ নাস্তা এনেকৈ চাব পাৰে, কেক, নানকটা আৰু নিমকি, মানে এইবাৰ বেছি কাৰণে মানে পিছলৈ মানে ঈদৰ মানে নাস্তাবোৰ বাঢ়ি যায়। চাব পাৰে গাইজ, আজি কাৰোবাৰ খাওঁ লাগিছে, মুখটো মেলি দিয়ক, মই আপোনাক খুৱাই দিওঁ। চাব পাৰে, মই আপোনালোকৰ মুখটো সৰু আৰু এটা কাম ঘৰটো লাগে, আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ, তাৰপিছত মই আপোনালোকক আকৌ লগ পাই আছোঁ। তো গাইজ আপোনালোকে ঈদৰ নাস্তা চাস্তা দেখালোৱে, ঠিক আছে। তো গাইজ এতিয়া অলপ পিছতে গা ধুবলৈ যাব লাগিব, কাৰণ 8:30 যিহেতু ঈদৰ নামাজ, তাৰ আগত যাই পাব লাগিব। তাৰ 15 মানত বা 10ত যাই পাবই লাগিব। সেইটো কাৰণে বতৰটো আল্লাহ এবাৰ ঠাণ্ডা কৰি দিছে। এবাৰ মানে বতৰ গৰম দিয়ক বৰষুণৰ কথা নাই, 2 বছৰ পোৱা নাইতো, এইটো নাই। এবাৰ যি হওক কথাই নাই আৰু। এতিয়া আপোনাক মই বাৰু দেখাই দিওঁ মানে কি লৈছোঁ, ঠিক আছে। মানে কুৰ্তা পাইজামাই লৈছোঁ। এইবিলাকে এবাৰ ওপৰৰ পৰা চাই লওক। এইটো কুৰ্তা পাইজামা আব্বাৰ, আৰু এইটো মোৰ, মানে মোৰতো খান ড্ৰেছ লৈছোঁ এবাৰ, আৰু তাৰ লগত এইযোৰ মানে জোতা এযোৰ লৈছোঁ। তো কেনেকুৱা লাগিলে আপোনাক ক'বচোন। আৰু এইফালে যদি এইখিনিলৈ আপোনালোকে মই ভিডিঅ'টো চাইছোঁ, তো ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। আৰু এতিয়া জলদি গা চা ধুই লোৱা, তাৰপিছত আপোনাক আকৌ লগ পাম মানে ঈদৰ ডাইৰেক্ট ঈদৰ ফিল্ডতো নহয়, মই আপোনাক এটা তো গাইজ গা চা ধুই ল'লোঁ, ৰেডি চেডি হ'লোঁ, আপোনালোকে চাব পাৰে এবাৰ। মই বাৰু এটা ফটো এটা দি দিম মোৰ কুৰ্তা পাইজামাযোৰৰ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বলৈ নাপাহৰিব। আৰু এতিয়া মই ৰেডি হ'লোৱে পূৰা। এতিয়া কেইটা বাজিছে, আপোনাৰ বাজিছে 7:45। আমি আৰু 15 মিনিটমান পিছত যাম। আব্বা গা ধুই আছে, তাৰপিছত চেঙা খাই কিনে ধুনীয়াকৈ ওলাই যাম। এতিয়া মোৰ বৰবাৰ ল'ৰাটো আমাৰ লগতে যাবতো, তাক এবাৰ চাই আহোঁ, তাৰপিছত ৰেডি চেডি হৈ কিনে যাম আৰু লাহে লাহে আপোনালোকক চব দেখাই যাই থাকিবলৈ চেষ্টা কৰি থাকিম। তো ৰাইজ এতিয়া খাই লওঁ, ঠিক আছে। মানে চেৱাই আৰু খেজুৰ আৰু পানী আপোনাক দেখাই দি আছোঁ। চেৱাই খেজুৰ হেৰি মানে চেৱাইটো খাই মানে নবী যে মিঠা বস্তু খাই গৈছিল ঈদৰ দিনা, আৰু খেজুৰটো খোৱা সুন্নত, সেইটো কাৰণে খোৱা হয়। তো গাইজ এতিয়া খাই লওঁ, খাই কিনে আপোনাক লগ পাই আছোঁ। তো গাইজ এতিয়া যাবলৈ ওলাইছোঁ ঈদগা ফিল্ডলৈ, চব ৰেডি। আপোনাক ৰাস্তাত বাৰু চব দেখাই যাই থাকিবলৈ চেষ্টা কৰি থাকিম, ঠিক আছে গাইজ। মানে পটককৈ যাওঁ বলক।
কিতাবৰ মাজত আছে আমাৰ দয়াৰ নবী কয় আল্লাহ ৰাব্বুল আলামিনে ফৰমায় যে ৰোজা মই মোৰ আল্লাহৰ এইটো নিজা বস্তু আৰু মই আল্লাহ ইয়াৰ বদলা মই নিজ হাতেৰে দিম বুলি কওক সুবহানাল্লাহ নিজ হাতেৰে এই খুতবাত পঢ়ি আছো ইন্না ফিল জান্নাতি আবওয়াব আমাৰ দয়াৰ নবী ফৰমায় জান্নাতত বহু দৰৱাজা আছে বহু গেট আছে তাৰ ভিতৰত এটা গেটৰ নাম হ'ল বাবুৰ ৰায়ান কি বাবুৰ কথা কওক বাবুৰ ৰায়ান সেই বাবুৰ ৰায়ান অকল আৰু অকল ৰোজাদাৰ ব্যক্তিৰ কাৰণে খোলা হ'ব ৰোজাদাৰ ব্যক্তি সেই বাবুৰ ৰায়ান দি সোমাব বুলি কৈছে তো গাইজ ঈদৰ নমস্কাৰ কৰি আহিলোঁ অলপ দেৰি হ'ল মানে 10:30 আহি গৈছিলোঁ এতিয়া আপোনাৰ 11টা বাজিল আপোনাৰ কি আছিল নামাজ পঢ়িলোঁ আপোনাক দেখালোঁ অলপ বয়ান কৰাখিনি তাৰপিছত মই ভাবিছিলোঁ আৰু অলপ দেখাব পাৰিম বুলি কিন্তু মানুহ মানে ইমান ভিৰ হৈ কিনে দেখুওৱা নহ'ল আৰু এতিয়া লাহে লাহে চবৰ ঘৰত খাবলৈ যাম আপোনাক দেখাবলৈ মই চেষ্টা কৰি থাকিম তো গাইজ মই বাচনটোলৈ ঘূৰাই আছোঁ এতিয়া প্ৰথমতে মই কি ল'ম জানেনে এতিয়া মই প্ৰথমতে ল'ম পানী এগিলাছ তাৰপিছত ল'লোঁ নেমু দুটা কাৰণ নেমু সদায় খাব লাগে গৰম দিনত নেমু খোৱা ফালটো মই 2টা নেমু লৈ লৈছোঁ তাৰপিছত 2টা নেমু ল'লোঁ এতিয়া ইয়াতে কি আছে এই জলকীয়া নাখাওঁ কাৰণ জলকীয়া লগত সম্পৰ্ক ভাল নহয় সেইকাৰণে মই চালাড ল'ম চালাডো বেছি নলওঁ অলপে ল'ম কাৰণ বেছি চালাড নাখাওঁ চবেই খাব লাগে কাৰণে মই অলপ চালাড লৈছোঁ আৰু লগতে এতিয়া মই ৰোষ্ট ল'ম ৰোষ্টটো লৈ লৈছোঁ আপোনালোকে চাব পাৰে এই এতিয়া আৰু কি লাগে এতিয়া ৰোষ্টটো যদি কাৰোবাক খাওঁ লাগিছে কথা নাই আৰু এইবিলাক দালি আছে গোটেইখিনি আছে যে যদি কাৰোবাৰ ৰোষ্টটো খাব ইচ্ছা কৰিছে মুখটো মিলাক কৰি দিয়ক তো গাইজ যিহেতু ঈদৰ মানে লগকেইটা মানে মাতিছিলোঁ সিহঁতে আহিম বুলি কৈছে 12:30 বুলি কৈছিলে 2টা মানে ক'ৰবাত বেলেগত খাব যাব তাৰ পৰা আহিব তো এতিয়া এটাই আহিম দিয়কচোন सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है হেল্ল' গাইজ আজি আপোনাক আমাৰ লগত স্বাগতম জনাইছোঁ স্বামীনাথৰ ঘৰৰ পৰা আৰু আমি ইয়াতে আহিছিলোঁ এতিয়া আপোনাক মই যি চেক কৰাম ভিতৰৰ পৰা চাব তো গাইজ বন্ধুসকল আহিল গ'ল মানে সিহঁতে কৈছিল স্বামীনাথৰ ব্লগটো মানে বনা কণ্টিনিউ কৰ মোৰে লাজ লাগিল মানে লগবোৰৰ আগত সেনেকৈ ব্লগ কৰিব মানে অলপ লাজ লাগে আৰু যেনেকৈ এতিয়া অকলে কৰি আছোঁ যেনেকৈ কোনো নাই ঠিক আছে কিন্তু সিহঁতে কিন্তু এটা ব্লগ বনাইছে ঠিক আছে আৰ্ণৱ বুলি ল'ৰাটোৱে এটা ব্লগ বনাইছে যদি সি একো নকয় মই সেই ক্লিপটো আপোনাক দেখাম বাৰু আৰু অলপ লগবোৰৰ ফটো চটো আছে সেইবোৰ আপোনাক অলপ দেখাই যাম ঠিক আছে এতিয়া ঘৰতে খাই মানে ঘৰতে লগবোৰ লগত অলপ নাস্তা কৰি ল'লোঁ আৰু এতিয়া হেৰি খুৰীহঁতৰ ঘৰত খাবলৈ যাম আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি থাকিম ऐसी जिंदगी हम छिप छिपाए हम ना आए हम ना তো গাইজ আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা ক'বলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব তো গাইজ মই ভাবিছিলোঁ যে অলপ ব্লগটো অহাটো বাৰু দেৰি হৈছে মই ভাবিছিলোঁ যে ব্লগটো মই আপোনালোকক 2 দিনমানৰ মানে 2টা দিন হেৰি কৰি মিলাই কিনে দিম বুলি ভাবিছিলোঁ কিন্তু পিছদিনা যোনখিনি ব্লগ কৰিছিলোঁ সেইখিনি মানে ভালকৈ মোৰে ছেভ কৰা নহ'লে মোৰ কিবা ভুল হ'ল নেকি মোবাইলৰ HD কাৰ্ডতো নাথাকিল আৰু মানে গেলাৰী চেলাৰীটো নাই ডিলিট যোনটো ব্ৰাউজাৰ থাকে তাতো নাই মই ক'ত বা কি বা হ'ল মই গম নাপালোঁ গোটেই মানে উৰি গ'ল ভিডিঅ'টো মই দিব নাপাৰিলোঁ কিন্তু আপোনালোকে বেয়া নাপাব আৰু যদি আজি এইটো যদি ব্লগ চাই ভাল পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে মই আপোনাক নকওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কিন্তু যদি আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো তেতিয়াহ'লে বাই বাই লগ পাম এটা আন এটা ব্লগলৈ